চাওক এবাৰ পৰিৱেশটো চাওক না কেনেকুৱা হৈ গৈছে এইবোৰ চাওক গোটেই ফাট মেলি শেষ হৈ গ'ল গোটেই একদম হাল বোৱা মাটি কি হৈ গ'ল চাওক না আপোনালোকে কিমান হেৰি চৰকাৰে এটা পানীৰ ব্যৱস্থা এটা কৰিব আছিলে নহয় জানো কৃষকসকলৰ কাৰণে। স্বৰ্গৰ আইজ ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰজ্ঞান বৰা পথাৰলৈ আহিছোঁ মানে আপোনালোককো দেখুৱাওঁ কিদৰে আমাৰ ইয়াত খেতি কৰা হৈছে বোলক আপোনালোকে ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ চাৰিওফালে একদম কৃষি বতৰ নহয় জানো এতিয়া অসমততো কৃষি খেতি কৰা হৈ আছে পূৰা একদম আৰু আপোনালোককো দেখুৱাওঁ এনেকৈ আমাৰ ফালে খেতি কৰা হৈছে পূৰা একদম এতিয়াতো অসমৰ 70% মান মানুহটো অকল পথাৰতে লাগি আছে আমিও আছিলোঁ অকণমান দেৰি আগত মই এতিয়া ঘৰলৈ গৈছোঁ ঘৰৰ পৰা মানে বস্তা এটা আনিলোগৈ তাকে এতিয়া আকৌ পথাৰলৈ যাওঁ দিওঁগৈ পূৰা ৰুই আছে খালি অকণমান প্ৰব্লেম এটা হৈছে কি গম পায়নে ইমানে ৰ'দ দিছে যে গোটেই পথাৰবোৰ ৰুই গৈছে কিন্তু গোটেই চিৰাল ফাট মেলি গৈছে এইবোৰ চাব নি আপোনালোকক দেখুৱাইছোঁ চাওক এইবোৰ কিমান শুকাই গ'ল এখন পথাৰ এইবোৰ কিছুমান জেগা ৰুলে এইবিলাক হাল বাই আছে পূৰা এতিয়া আমাৰ ঘৰ মহাবলীহঁত আমাৰ ঘৰ গৰুকেইটা হাল বাই হৈ গ'ল এতিয়া পূৰা ঘাঁহ খাবলৈ সিহঁতক অকণমান মেলি দিয়া হৈছে তাৰপিছত ঘৰত লৈ যাম এইটো ক'লাধৰ চিং এইটো হৈছে ৰঙাধৰ চিং পানীৰ অভাৱ ইমানেই হৈছে যে সেইফালে একদম হালোৱা পানী সিঁচি থাকিবলগীয়া হৈছে চাওক পানী শুকাই গৈছে অকণমান বতৰটো বৰ প্ৰব্লেম দিছে ৰ'দ হৈছে এইবোৰ কঠীয়া ইয়াত পাৰি থৈছে এইবোৰ গোটেই শুকাই চেচ এইবোৰ শুকান একদম সৰিয়হ খেতি কৰিব পৰা হৈ গ'ল পূৰা সাৰ ছটিয়াই দিয়া হৈছে পথাৰৰ মানে একদম সোণালী শস্য মানে গোন্ধটো পথাৰ মাটি গোন্ধটোৱে কি চালিয়া লাগে নহয় জানো যিসকলে মানে পথাৰত আহে সকলোৱে বুজি পাব বোলে পথাৰত মানে কেনেকুৱা মজা লাগে আহি হয় নহয় এইফালে পূৰা ৰুই থকা হৈছে আমাৰ দৰা মাটি গ'ল আৰু বেছি যাব পৰা নাই ৰ'দ দিছে নে নোৱাৰি আহিছে এইফালে পূৰা ৰুই থকা হৈছে এইফালে মমাই পূৰা ৰুই আছে আমাৰ এইফালে খুৰী অকণমান মুখখন দেখাই দিয়ক এইফালে খুৰী আমাৰ পূৰা ৰুইছে নোৱাৰিছে খালি ৰ'দ পৰিছে বেছি নহ'লে পাৰিলেহেঁতেন বহুত ৰ'দ দি দিছে আমাৰ এতিয়া নতুন এজনী ৰোৱনী আহিছে এতিয়া বৰষুণ দিলে দিব এইজনী হৈছে আমাৰ ঘৰৰ ৰোৱনীজনী মুখখন দেখুওৱা নামটো হৈছে প্ৰেৰণা বৰা ৰ'দটো খালি বেছি পৰিছে আপোনালোকে অকণমান একদম চাৰিওফালে চাওক অকল ৰোৱনী সেইফালে আছে 20 জনীমান ৰোৱনী এইফালে আছে 15-20 জনী সেইফালে ট্ৰেক্টৰ এইফালে হালোৱা গোটেই পথাৰখন একদম ভৰি পৰি আছে মজা লাগিছে এনেকুৱা হেৰিটোৱে ভাল লাগে নহয় জানো হে ৰ'ব এইফালে সৰু মাটি দুডৰা ৰুই আছে দুজনী সৰু মানুহ দুজনীয়ে সৰু মাটি দুডৰা সৰু মানুহে ৰুই আছে আৰু পূৰা একে সমান চাইজ এইফালে পূৰা ৰুই আছে দুডৰা মাটি শেষ কৰিলে আপোনালোককো যদি লাগে ৰোৱনী কণ্টেক্টটো কৰি দিব মই পঠিয়াই দিম স্বৰ্গৰ ৰাইজ এটা সময় আছিলে যোনটো সময়ত আমি মানে সৰু হৈ থাকোঁতে পূৰা একদম মৈত উঠিছিলোঁ এতিয়া মানে নোৱাৰা হৈছোঁ গৰুকেইটাও সৰু মানে নোৱাৰি এতিয়া আপোনালোকে মৈ দিব আপোনালোকে অকণমান ভিডিঅ'ত দেখুৱাই চাওক মৈ দিয়া আৰম্ভ হৈ গৈছে পূৰা একদম ৰোৱা গৰুহাল একদম এতিয়া মৈ দিব মৈত উঠি পাইছে নে আপোনালোকে এটা কমেণ্ট কৰিব স্বৰ্গৰ ৰাইজ মানে গৰুবোৰ পূৰা মেলি দিছোঁ পূৰা আমনি কৰিছে এইবোৰ চাওক এইবোৰ মানুহে খেদিবলৈ আহি গ'ল ৰোৱা খাবলৈ আহিছে কাৰণে আমনি কৰিছে অকণমান বান্ধি দিছোঁ ৰোৱা খাবলৈ আহি গৈছে এইবোৰ মানে মেলি থৈছে সেইকাৰণে আমনি কৰিছে তাকে খেদি দিছোঁ এইটো আমাৰ মহাবলী আহিয়ে যায় দেখিছেনে মহাবলী বুলি ক'লেই আহি যায় এইটো মহাবলী স্বৰ্গৰ ৰাইজ এইবোৰ পানীৰ অভাৱত মানে এখন ট্ৰেক্টৰভাৱে পৰি আছে এইটো মানে পানী নাই একদম হাল বাব কৰোঁতে সেইকাৰণে একদম ট্ৰেক্টৰভাৱে পৰি আছে চাওক হাল বোৱা দিনত কেনেকৈ ট্ৰেক্টৰখন পৰি আছে চাওক চাওক এবাৰ পৰিৱেশটো চাওক না কেনেকুৱা হৈ গৈছে এইবোৰ চাওক গোটেই ফাট মেলি শেষ হৈ গ'ল গোটেই একদম হাল বোৱা মাটি কি হৈ গ'ল চাওক না ইমান হেৰি চৰকাৰে এটা পানীৰ ব্যৱস্থা এটা কৰিব আছিলে নহয় জানো কৃষকসকলৰ কাৰণে ইমান হেৰি খেতি কৰি গোটেই
কৃষকসকলৰ কাৰণে অকণমান চৰকাৰে চকু মেলি চাব লাগিছিলে। অকল অৰুণোদয়টো দিলেই নহয় মানে, এইবোৰ কৃষি শস্যৰ কাৰণে অকণমান কিবা কিবি দিব লাগিছিলে। চৰকাৰ শুই আছে নে কি নাজানো দেই, গোটেই একদম ফাট মেলি চেচ হৈ গৈছে, মানুহে ৰুবই পৰা নাই। কিমান কষ্ট কৰি কৃষকসকলে খেতি কৰিবলৈ আহে, কিন্তু খেতি এইটো পৰিণামে হৈছে, আপোনালোকে গম পাইছে। আপোনালোকৰ ফালে চাগে হৈছে এইবোৰ, আপোনালোকৰ ফালে বাৰু এইবোৰ পানীৰ ব্যৱস্থাটো আছে নাই ক'ব। আমাৰ ফালে কিন্তু পানীৰ ব্যৱস্থাটো নাই। এইবোৰ কঠীয়া ভাগে পৰি আছে। এতিয়া ৰুব সময় হৈ গ'ল, কিন্তু ৰুব পৰা নাই, এইবোৰ গোটেই শুকাই শেষ হৈ গ'ল। আপোনালোকে কি ক'ম এইবোৰ চাওক না, ডবল এইবোৰ এতিয়া সৰিয়হ খেতি কৰিব পৰা হৈ গ'ল চাওক। গোটেই শুকাই শেষ। ক'ৰবাত দ মাটিবোৰত অকণমান আছে, পানীবোৰত নাই। স্বৰ্গীয় ৰাইজ এতিয়া মানে কেনেকুৱা পৰিৱেশটো চাওক না, কি চালিয়া লাগিছে এইটো চাওক। পথাৰ পৰিৱেশটোৱে কিন্তু চালিয়া লাগে নহয় জানো। পথাৰ বুলি ক'লে কিবা এটা আৱেগ আছে, ইম'চন দেই সেইটো এটা। শাওনৰ পথাৰ বুলি কৰিলে আৰু কি আৰু লাগে হয় নহয়, চালিয়া লাগে। শাওনৰ পথাৰ বুলি কৈ দিলে মজা লাগি যায়। হ'ব এতিয়া স্বৰ্গীয় ৰাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। লাইক ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, বাই বাই।